নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি উপস্থিত আছোঁ আগন্তুক আউনীআটী সত্ৰৰ মাজুলী মণিকাঞ্চন ৰংগক্ষেত্ৰত হ'বলগীয়া ভাওনা সমাৰোহৰ বিপুল প্ৰস্তুতি তাৰে এটি ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মণ্ডপভাগি কিমান সুন্দৰভাৱে তৈয়াৰ কৰিছে। এয়া মূল গেট আৰু এয়া সকলো ব্যস্ত, সকলো কামে কামে নিজৰ নিজৰ কামত ব্যস্ত। এয়া প্ৰস্তুতি চলি আছে পূৰ্ণ উদ্যমত। আহিব আগন্তুক 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰী পৰ্যন্ত হ'বলগীয়া ভাওনা সমাৰোহ মণিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলীত অনুষ্ঠিত হ'ব। সকলো ভক্তপ্ৰাণ ভাওনাপ্ৰেমী ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ভাওনা সমাৰোহৰ কাৰ্যসূচীখন বাৰু মই দি দিম লগত, আপোনালোকে চাব। এয়া চাওক কিমান সুন্দৰভাৱে বনাইছে। আন কিবাতকৈ এবাৰ যথেষ্ট উন্নত মানদণ্ডৰে মণ্ডপভাগি তৈয়াৰ কৰিছে ভাওনা সমাৰোহৰ মূল নামঘৰভাগি। আহিব সকলো। 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰী পৰ্যন্ত 10 দিনীয়া কাৰ্যসূচীৰে ভাওনা সমাৰোহ হ'ব সদৌ অসম ভিত্তিত। আৰু ইয়াত এইবাৰ 500 সূত্ৰ প্ৰদৰ্শন হ'ব প্ৰথম দিনা উদ্বোধনত। সেই সূত্ৰৰো আপোনালোকে দৰ্শন কৰিবলৈ আহিব। আৰু লগতে ভাওনাৰ ছন্দ, ভাওনাৰ সূৰ্য এইবাৰ বঁটা প্ৰদান কৰা হ'ব, ইয়াত প্ৰদৰ্শন কৰা হ'ব। গতিকে সকলোজন আহিব। আৰু এয়া ভাওনা সমাৰোহৰ নিয়মাৱলীখিনি আপোনালোকক দেখাইছোঁ। গতিকে এইখিনি চাব আৰু লগতে এই ভিডিঅ'ৰ যোগেদি সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকলে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, নতুন নতুন ভাওনাৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।